মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ তোমালোক কুশলে আছা আৰু তোমালোকৰ যি দৈনন্দিন অধ্যয়ন কাৰ্য সেয়া নিয়মিতভাৱে তোমালোকে চলাই আছা। সেই কথাকে সাৰোগত কৰি আজি এটা নতুন বিষয়ৰ ওপৰত পাঠদান আগবঢ়াবলৈ আগবাঢ়িছোঁ। ইতিমধ্যে আমি নৱম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ ৰাজনীতি বিজ্ঞান বিভাগৰ দ্বিতীয়টো পাঠ চৰকাৰৰ শ্ৰেণীবিভাগ পাঠটি আলোচনা কৰি আছিলোঁ। ইয়াৰ আগৰ পাঠত আমি ৰাষ্ট্ৰপতীয় চৰকাৰৰ বৈশিষ্ট্যসমূহ আলোচনা কৰিছিলোঁ আৰু সেই বৈশিষ্ট্যসমূহৰ পৰা আমাৰ ৰাষ্ট্ৰপতীয় চৰকাৰ সম্পৰ্কে এটা আমাৰ ধাৰণা গঢ় লৈ উঠিছিল। এতিয়া সেই বৈশিষ্ট্যসমূহৰ ওপৰত ভিত্তি কৰি আমি ৰাষ্ট্ৰপতীয় চৰকাৰৰ গুণ আৰু দোষ যিখিনি আমাৰ পৰিলক্ষিত হয় সেই গুণ দোষসমূহ আজি আমি পৰ্যালোচনা কৰিম। প্ৰথমে আমি ৰাষ্ট্ৰপতীয় চৰকাৰৰ গুণসমূহ অকণমান আলোচনা কৰোঁ। প্ৰথমতে আমি দেখিবলৈ পাওঁ যে ৰাষ্ট্ৰপতীয় চৰকাৰখন এক স্থায়ী চৰকাৰ, কাৰণ ইয়াৰ শাসনৰ মুৰব্বী ৰাষ্ট্ৰপতিজনৰ কাৰ্যকাল বিধানমণ্ডলৰ অস্থিৰ ইচ্ছাৰ ওপৰত নিৰ্ভৰ নকৰে। সংবিধানে নিৰ্ধাৰণ কৰা কাৰ্যকাল তেওঁ স্থায়ীভাৱে ভোগ কৰিব পাৰে। ই স্থায়ী আৰু নিৰবিচ্ছিন্নভাৱে আৰু ইয়াৰ বিভিন্ন আঁচনি আৰু নীতি প্ৰচলন কৰিব পাৰে। গতিকে ৰাষ্ট্ৰপতীয় চৰকাৰখন স্থায়ী চৰকাৰ হোৱাৰ কথাটো আমি ৰাষ্ট্ৰপতি চৰকাৰৰ এটা গুণ বুলি ধৰিব পাৰোঁ। দ্বিতীয়তে ৰাষ্ট্ৰপতীয় চৰকাৰৰ আন এটা বৈশিষ্ট্য বা গুণ হ'ল ইয়াৰ ক্ষমতাৰ পৃথকীকৰণ নীতি। গতিকে ক্ষমতাৰ পৃথকীকৰণ নীতি থকাৰ বাবে ইয়াত কাৰ্যপালিকা বিভাগ আৰু আইন বিভাগে স্বাধীনভাৱে নিজ নিজ কাৰ্য পৰিচালনা কৰিব পাৰে। কোনোটো বিভাগে স্বেচ্ছাচাৰীভাৱে কাম কৰাৰ সুবিধা নাপায়। তৃতীয়তে ৰাষ্ট্ৰপতীয় চৰকাৰত ৰাষ্ট্ৰপতিজনে নিজ ইচ্ছাৰে তেওঁৰ পৰামৰ্শদাতা মন্ত্ৰীসভাৰ সদস্যসকলক বা সচিবসকলক নিৰ্বাচন কৰি ল'ব পাৰে আৰু সেইবাবে তেওঁ দক্ষ আৰু অভিজ্ঞ ব্যক্তিক ইয়াত স্থান দিব পাৰে। ইয়াৰ ফলত আমি সুদক্ষ শাসন ব্যৱস্থা এটা আশা কৰিব পাৰোঁ। গতিকে দক্ষ আৰু অভিজ্ঞ ব্যক্তিক মন্ত্ৰীসভাৰ বাবে নিৰ্বাচনটো এটা শাসন ব্যৱস্থাটোৰ কাৰণে এটা ভাল কথা বুলি আমি গণ্য কৰি ইয়াক আমি গুণ বুলি ভাবিব পাৰোঁ। চতুৰ্থতে ৰাষ্ট্ৰপতীয় চৰকাৰখন জৰুৰীকালীন অৱস্থাৰ বাবে অতি উপযোগী। যিহেতু চৰকাৰৰ প্ৰকৃত ক্ষমতা ৰাষ্ট্ৰপতিজনৰ ওচৰতে কেন্দ্ৰীভূত হৈ থাকে, গতিকে জৰুৰীকালীন অৱস্থাত কোনো আলাপ আলোচনা নোহোৱাকৈ তেওঁ নিজাববীয়াকৈ ক্ষীপ্ৰভাৱে সিদ্ধান্ত গ্ৰহণ কৰি তাক কাৰ্যকৰী কৰিব পাৰে। এইটো আমি ৰাষ্ট্ৰপতীয় চৰকাৰৰ এটা বিশেষ গুণ বুলি ক'ব পাৰোঁ। আৰু শেষত ক'ব পাৰোঁ যে ৰাষ্ট্ৰপতীয় চৰকাৰত ৰাজনৈতিক দলৰ প্ৰভাৱৰ পৰা মুক্ত হোৱা বাবে ৰাষ্ট্ৰপতিজনে কাৰ্য সম্পাদন কৰাৰ ক্ষেত্ৰত সংসদৰ সংখ্যাগৰিষ্ঠতাৰ সমৰ্থনৰ ওপৰত নিৰ্ভৰ কৰিব নালাগে, যাৰ ফলত তেওঁ স্বতন্ত্ৰ হয়, নিজে ক্ষমতাশালী হয় আৰু যিকোনো বিষয় নিজাববীয়াকৈ তেওঁ তাক মোকাবিলা কৰিবলৈ সমৰ্থ হয়। গতিকে ছাত্ৰ ছাত্ৰীসকল, এই ৰাষ্ট্ৰপতীয় চৰকাৰৰ উল্লেখযোগ্য বৈশিষ্ট্যসমূহৰ পৰা আমি যদি এই গুণখিনি আমি চাওঁ, তথাপিতো কিন্তু ৰাষ্ট্ৰপতীয় চৰকাৰক আমি সমালোচনাৰো আমি হাত সাৰিব পৰা নাই। তাৰ বিভিন্ন দোষ ত্ৰুটিও আমাৰ চকুত পৰে। অৱশ্যে ৰাষ্ট্ৰপতীয় চৰকাৰ যিহেতু কিছু কিছু ক্ষেত্ৰত বহুতো ৰাষ্ট্ৰত সফলভাৱে কাৰ্যকৰীভাৱে কাৰ্য সম্পাদন কৰি আছে, যাৰ ফলত হয়তো আগশাৰীৰ ৰাষ্ট্ৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ দৰে ৰাষ্ট্ৰতো ৰাষ্ট্ৰপতীয় চৰকাৰে সফলতাৰে বৰ্তমান সময়তো কাৰ্য সম্পাদন কৰা আমি দেখিবলৈ পাওঁ। এতিয়া আমি ৰাষ্ট্ৰপতীয় চৰকাৰৰ দোষ ত্ৰুটি পালে যদি চাওঁ, তেতিয়া দেখা পাম যে প্ৰথম কথা যে ৰাষ্ট্ৰপতীয় শাসন ব্যৱস্থাত ৰাষ্ট্ৰপতিজনক বিধানমণ্ডলে নিয়ন্ত্ৰণ কৰিব নোৱাৰে আৰু এনে ক্ষেত্ৰত ৰাষ্ট্ৰপতিজন স্বেচ্ছাচাৰী হোৱাৰ আশংকা থাকে। দ্বিতীয়তে ৰাষ্ট্ৰপতি চৰকাৰৰ আন এটা বৈশিষ্ট্য আমি দেখিছিলোঁ যে ৰাষ্ট্ৰপতি চৰকাৰ হ'ল অনমনীয় সংবিধান, অৰ্থাৎ সংবিধানখনৰ সংশোধন পদ্ধতি জটিল আৰু অনমনীয় সংবিধান হোৱাৰ বাবেই পৰিৱৰ্তিত পৰিৱেশ আৰু পৰিস্থিতিত সংবিধানখন সংশোধন কৰিব নোৱাৰাৰ বাবে কিছু কিছু ক্ষেত্ৰত কেতিয়াবা জটিলতা অহা পৰিলক্ষিত হয়। তৃতীয়তে ৰাষ্ট্ৰপতীয় চৰকাৰৰ যিজন ৰাষ্ট্ৰপতি তেওঁক নিৰ্ধাৰিত কাৰ্যকালৰ ভিতৰত আঁতৰাব পৰা নাযায়।
আৰু সেইকাৰণে কিবা প্ৰকাৰে যদি নিৰ্বাচিত ব্যক্তিজন অযোগ্য অকৰ্মণ্য হয় তেন্তে দেশৰ শাসন ব্যৱস্থা ব্যাহত হোৱাৰ সম্ভাৱনা থাকে। চতুৰ্থতে আমি ইতিমধ্যে গুণত আলোচনা কৰিছিলোঁ, ৰাষ্ট্ৰপতি চৰকাৰৰ গুণত, যে ৰাষ্ট্ৰপতিজনে তেওঁৰ মন্ত্ৰীসভাৰ সদস্যসকলক নিজেই নিৰ্বাচন কৰিব পাৰে। গতিকে এই ক্ষেত্ৰত নিৰ্বাচনৰ ক্ষেত্ৰত ব্যক্তিগত আনুগত্যই আগস্থান লাভ কৰিব পাৰে। ৰাষ্ট্ৰপতিজনে স্বজন তোষণৰ ভিত্তিত যোগ্য আৰু অভিজ্ঞ ব্যক্তিতকৈ তেওঁৰ নিজৰ আনুগত্য ব্যক্তিক নিৰ্বাচন কৰাৰ সম্ভাৱনাও নথকা নহয়। আৰু শেষত আমি ক'ব পাৰোঁ যে ৰাষ্ট্ৰপতীয় চৰকাৰত যিহেতু ক্ষমতাৰ পৃথকীকৰণ নীতি কঠোৰভাৱে প্ৰচলন কৰা হয় আৰু সেইবাবে কাৰ্যপালিকা বিভাগ আৰু আইন বিভাগৰ পৰা সম্পূৰ্ণ পৃথক, গতিকে কেতিয়াবা এই দুয়োটা বিভাগৰ মাজত সংঘৰ্ষ হোৱা সম্ভাৱনা কিন্তু আমি নুই কৰিব নোৱাৰোঁ। গতিকে ছাত্ৰ ছাত্ৰীসকল, এই কাৰ্যসমূহৰ ওপৰত ভিত্তি কৰি আমি বৈশিষ্ট্যসমূহৰ ওপৰত ভিত্তি কৰি ৰাষ্ট্ৰপতীয় চৰকাৰৰ দুগুণ সম্পৰ্কে পৰ্যালোচনা কৰিলোঁ। গতিকে আজি আমি এটা গৃহকৰ্মৰে আমাৰ পাঠৰ সামৰণি মাৰিব বিচাৰিছোঁ। কিন্তু তাৰ আগতে কওঁ যে তোমালোকে যিকোনো পৰিস্থিতিয়ে নহওক কিয় নিজৰ কিন্তু দৈনন্দিন যি অধ্যয়ন তাৰ পৰা কিন্তু বিৰত নহ'বা। শেষত এটা গৃহকৰ্ম তোমালোকৰ স্ক্ৰীণত মই দিছোঁ, গৃহকৰ্মটো তোমালোকে কৰিবা।